পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত পদ্মনাথ গোহাঁই বৰুৱাৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে বিশেষ বক্তৃতা অনুষ্ঠান। বক্তৃতাৰ বিষয় পদ্মনাথ গোহাঁই বৰুৱাৰ জীৱন আৰু সাহিত্য। বক্তা উপাধ্যক্ষ তথা সহযোগী অধ্যাপিকা অসমীয়া বিভাগ ডুমডুমা মহাবিদ্যালয়ৰ ডক্টৰ ইঞ্জুমণি শৰ্মা বাইদেউ। हाय दोस्तों, ये हूँ मैं। कोई बात नहीं, हम तो चूतिए हैं, दोबारा ट्राई करेंगे। और क्या बहस और कोई काम है मेरा फ्रेंड्स। कौन है ये लोग? कहाँ से आते हैं? আজি এই বক্তৃতা অনুষ্ঠানত ৰশ্মিতা নাথে কাৰ্যবিৱৰণী লিখিব আৰু জিন্তু বৰুৱাই সহযোগ কৰি দিব। আজিৰ এই বিশেষ বক্তৃতাটোৰ বিষয় পদ্মনাথ গোহাঁই বৰুৱাৰ জীৱন আৰু সাহিত্য। এই বিষয়ত বক্তব্য আগবঢ়াবলৈ আমি আমন্ত্ৰণ জনাই আনিছিলোঁ ডুমডুমা মহাবিদ্যালয়ৰ উপাধ্যক্ষা তথা অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ইঞ্জুমণি শৰ্মা বাইদেউ। বাইদেউ আহি আমাৰ মাজত উপস্থিত হৈছেহি। মই বাইদেউক মঞ্চলৈ আমন্ত্ৰণ জনালোঁ। বাইদেউক উপলব্ধি ভাষাতে ন্যায় আগবঢ়াই আনিব। ধন্যবাদ বাইদেউ। আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ। প্ৰথমতে আজিৰ অতিথি তথা আজিৰ বক্তৃতাৰ মূল বক্তা ডক্টৰ ইঞ্জুমণি শৰ্মা বাইদেউক আমি এখন জনগোষ্ঠীয় বড়ো জনগোষ্ঠীয় আৰ্নায়েৰে সম্ভাষণ জনাব বিচাৰিছোঁ। আমাৰ ছাত্ৰী ৰশ্মিতা নাথে বাইদেউক আদৰণি জনাব। ধন্যবাদ বাইদেউ, ধন্যবাদ ৰশ্মিতা। আমাৰ অধ্যক্ষ মহোদয়ক আমি আদৰণি জনাব বিচাৰিছোঁ। আমাৰ জোনমণি মৰাণে অধ্যক্ষ মহোদয়ক এখন জনগোষ্ঠীয় আৰ্নায়েৰে আদৰণি জনাইছে। আমাৰ কৃতজ্ঞতা আৰু স্নেহৰ চিনস্বৰূপে আমি বাইদেউক এটা কিতাপৰ টোপোলাৰে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ ছাত্ৰ জিন্তু বৰুৱাই বাইদেউক এটা কিতাপৰ টোপোলাৰে আদৰণি জনাইছে। ধন্যবাদ বাইদেউ, ধন্যবাদ জিন্তু। অনুষ্ঠানটোলৈ আমি প্ৰথমতে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। পদ্মনাথ গোহাঁই বৰুৱা যিজন ব্যক্তিৰ নামেৰে আমাৰ মহাবিদ্যালয়খন নামাংকিত হৈছে, যিজন ব্যক্তি অসমৰ জাতীয় জীৱনৰ অগ্ৰদূত, সমাজ সাহিত্য সংস্কৃতি আৰু অসমৰ ৰাজনৈতিক ইতিহাসৰো এজন অবিস্মৰণীয় ব্যক্তিত্ব, সেই পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিকৃতিত বন্তি প্ৰতিচ্ছবি বন্তি প্ৰজ্বলনেৰে আজি অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ আগবাঢ়িম। মই আমাৰ মুখ্য অতিথি ডক্টৰ ইঞ্জুমণি শৰ্মা বাইদেউ আৰু অধ্যক্ষ মহোদয়ক বন্তি প্ৰজ্বলনৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ সন্মানীয় শিক্ষকসকলে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সহযোগিতা আগবঢ়াব। আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী সমাপ্ত হৈছে। আমি আজি অনুষ্ঠানটো এটি গীতেৰে আৰম্ভ কৰিবলৈ আগবাঢ়িছিলোঁ। আমাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী বিশ্বৰূপা মৰাণ আৰু পৰি হাজৰিকা, তেওঁলোকে মহাবিদ্যালয়খনক উদ্দেশ্য কৰি এটি গীত ৰচনা কৰিছিল আৰু তেওঁলোকে আজি ৰাতিপুৱা ক'লেহি যে তেওঁলোকে আজি অনুষ্ঠানটোত গীতটো পৰিৱেশন কৰিব বিচাৰে। বিশ্বৰূপা মৰাণে লিখা আৰু পৰি হাজৰিকাই একেলগে দ্বৈত কণ্ঠত তেওঁলোকে গীতটো গাব। মই তেওঁলোকক অনুৰোধ জনাইছোঁ। অধ্যাপক অধ্যাপিকাসকলৰ লগতে এই বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ।
কাৰণ যিটো অনুষ্ঠান আমাৰ মহাবিদ্যালয়ত আমি আয়োজন কৰিব লাগিছিল সেই অনুষ্ঠানটি আমাৰ অসমীয়া বিভাগে আয়োজন কৰাৰ বাবে মই বিশেষকৈ পঞ্চানন হাজৰিকা আৰু লক্ষীপ্ৰসাদ দিহিঙীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি সকলোৱে জানো যে পদ্মনাথ গোহাঁই বৰুৱা অসমৰ এজন লিখক, সাহিত্যিক, কবি, সেইদৰে তেখেত এজন আছিল ৰাজনীতিবিদ। তেখেতে উত্তৰ লখিমপুৰৰ নকাৰী তেখেতে জন্মগ্ৰহণ কৰিছিল 1871 চনৰ 24 নৱেম্বৰ তাৰিখে আৰু তেখেতে অসমীয়া ভাষাৰ উন্নতিৰ বাবে যথেষ্ট চেষ্টা কৰিছিল। যি সময়ত তেওঁ কলিকতাত অধ্যয়ন কৰিবলৈ গৈছিল সেই সময়ত অসমীয়া ভাষাৰ উন্নতি সাধনী সভাৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল আৰু সেই সময়ত বিশেষকৈ গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু জ্যেষ্ঠ লক্ষ্মীনাথ বেজবৰুৱাৰ সহযোগত অসমীয়া ভাষা কেনেকৈ সংৰক্ষণ কৰিব পৰা যায়, অসমীয়া ভাষাৰ কেনেকৈ বিকাশ তথা প্ৰসাৰ সাধন কৰিব পৰা যায় সেই সম্পৰ্কে তেখেতে চেষ্টা কৰিছিল আৰু তাৰ পৰা আহি তেখেতে অসমত অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে চেষ্টা কৰিছিল। আমি সকলোৱে জানো যে অসমৰ প্ৰথম সাহিত্য সভা শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু যিখন সাহিত্য সভাত তেখেতে সভাপতিত্ব হিচাপে আসন গ্ৰহণ কৰি সেই সভাৰ তেখেতে সুস্থতা বৃদ্ধি কৰিছিল। গতিকে আমি যিজন ব্যক্তি, এজন মহান ব্যক্তি, যিজন ব্যক্তি ব্ৰিটিছসকলে ৰায় বাহাদুৰ উপাধি প্ৰদান কৰিছিল, কিন্তু সেইজন ব্যক্তিক আমি যি ধৰণে আচলতে তেখেতক সন্মান দিব লাগিছিল বা যি ধৰণে আমি তেখেতৰ প্ৰজামৰ্যাদাটো আমি বৰ্তমান সময়ত বৰ্তি ৰাখিবলৈ যি ধৰণে চেষ্টা কৰিব লাগিছিল হয়তো আমি পৰা নাই। কিন্তু শেহতীয়াভাৱে অসম চৰকাৰে আমাৰ এই মহাবিদ্যালয়খনৰ পদ্মনাথ গোহাঁই বৰুৱাৰ নামেৰে নামাঙ্কিত কৰি তেখেতক এই পুনৰ সন্মান বৰ্তাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু আমিও আজি গৌৰৱান্বিত যে আমাৰ এই মহাবিদ্যালয়ৰ তেখেতৰ নামেৰে নামাঙ্কিত কৰাৰ বাবে আজি আমি 150 বছৰ জন্ম জয়ন্তী উদযাপন কৰাৰ কাৰণে আমাৰ সৌভাগ্য হ'ল। গতিকে এই ক্ষেত্ৰত মই তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। তেখেতৰ যিটো লিখনি বিশেষকৈ আমি জানো তেখেতে প্ৰথম উপন্যাস ভানুমতি লিখিছিল 1890 চনত আৰু তাৰ পাছতে 1892 চনত তেওঁ আন এখন উপন্যাস লিখিছিল যিখন আছিল লাহৰী আৰু এক সমান্তৰালভাৱে তেওঁ এখন গ্ৰন্থ সম্পাদন কৰিছিল যিখন গ্ৰন্থ জীৱনী সংগ্ৰহ নামৰ এখন গ্ৰন্থ, যিখন গ্ৰন্থ আমাৰ অসমীয়াত সঁচাকৈ এখন ৰেয়াৰ বুক ইন আছামিজ আৰু সেইখন আমি পৰাপক্ষত পঢ়াটো ভাল। সেই সময়ত যিসকল বিখ্যাত, যিসকল চিন্তাবিদ, সাহিত্যিক, লিখক সেইসকলৰ সম্পৰ্কে তেওঁ বিস্তৃতভাৱে লিখি থৈ গৈছে। অৱশ্যে তেখেতে আৰু বহু কাম হাতত লৈছিল কিন্তু বেছি বছৰ তেওঁ জীয়াই নাথাকিল। 74 অৰ্থাৎ 74 বছৰ তেওঁ জীয়াই থাকি 21 এপ্ৰিল 1946 তেওঁ ইহলীলা সম্বৰণ কৰিলে। গতিকে এই মহান মনীষী এই ব্যক্তিজনক আমি সোঁৱৰিছোঁ আৰু তেখেতৰ আত্মাক আমি চিৰশান্তি কামনা কৰি মোৰ চমু বক্তব্য মই সামৰিছোঁ আৰু লগতে আজি এই অনুষ্ঠানটিত মোক উদ্বোধন কৰিবলৈ দিয়াৰ বাবে মই পুনৰ অসমীয়া বিভাগক ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ এই অনুষ্ঠানটিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু শেষত মই অনুষ্ঠানটো শুভ উদ্বোধন হোৱা বুলি ঘোষণা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। পদ্মনাথ গোহাঁই বৰুৱা তেওঁ জোনাকী যুগৰ এজন প্ৰখ্যাত কবি। তেওঁৰ এটা কবিতা বাগদেৱী বন্দনা আমাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী সংগীতা বৰানে পদ্মনাথ গোহাঁই বৰুৱা ৰচিত এই কবিতাটো আবৃত্তি কৰিব। বাগদেৱী বন্দনা কবি পদ্মনাথ গোহাঁই বৰুৱা। নাজানো পূজাৰ পুথি বন্দনাৰ নীতি, বিনা পানী বাট যদি চৰণ তোমাৰ কি ৰূপে পুঁজি নৰে বন্দী কি মতে বজোৱা অনন্ত কাল সঞ্জীৱনী বিনা গহীন জংকাৰে তাৰ কপাল বননি শৰাই কপমা ফুল কবি ফুলনি ফুল পূজা কবিৰত্ন আদ্য কবিগণে
তালমান বান্ধি লৈ ৰচিৰে কটনা অভিলাষী মালা অনুপম শোভাযাৰ জিলিকে চৌপাশে মৌৰ্য কাব্য কাননত সেই দীপ্তিৰ প্ৰভাৱত হয় দীপ্তিমান আধ্য কবি হবে গুৰুপদ অনুসৰি ৰচিৰে কটনা দীপ্তিময়ী ফুল চাকি মনে বসা ছন্দে গাঠি হাঁহে মাতৃভাষা উশাহিত প্ৰাণে পিন্ধি পুল্যে ৰচা হাৰ গুণবন্ত পুত্ৰহাসে বিনাৰ সুৰত গৈছে বিয়াপি ভাৰতত চৰি মলয়াৰ কুকুচা উঠি হিমালয় চূড়াচিনি জিলিকিছে চুৰি লংকালৈ অমৰ শ্ৰী শৱনাথ আছে চিৰকাল আছে মানে জগতত শ্ৰন্ত দিবাকৰ নুবুজো বিনাৰ সুৰ মোৰো ভাং জানো নকপে ফুলৰ টুপি নহৰে কাহি বাজি ফুল অভাগাৰ পূজাৰ কল্পনা তথাপি হৃদয়তঞ্জী বাজি উঠে খনে দুৰাশাৰ উচচনি পাই অন্তৰত গুৰুদীপ্তি আগ কৰি অন্তৰ চকুতে প্ৰদীপৰ তাপ উমানে উমানে দুটিমান তল ধৰা পাইছো বিচাৰি গাঁঠো তাৰে এটি ধাৰ দৈল্য ফুল চাকি অযোগ্য এই বেনী মূল আকৰ্ষণ মূল কাৰ্যসূচীলৈ আমি আগবাঢ়িব বিচাৰিছোঁ মূল বক্তৃতা পদ্মনাথ গোহাঁই বৰুৱাৰ জীৱন আৰু সাহিত্য এই বক্তৃতা প্ৰদান কৰিবৰ কাৰণে আমাৰ আমন্ত্ৰণ মৰ্মে আমাৰ মাজত উপস্থিত হৈছেহি ডুমডুমা মহাবিদ্যালয়ৰ উপাধ্যক্ষা তথা অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ৰিঞ্জুমণি শৰ্মা বাইদেউ সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জনাই মোৰ এই বক্তব্য আৰম্ভ কৰিবলৈ বিচাৰিছোঁ প্ৰথমতে মই এটা কথা কৈ লওঁ যে মই আচলতে বক্তৃতা বিশেষ বক্তা নহয় মই মাত্ৰ কলেজৰ ক্লাছবোৰহে কৰোঁ আৰু এই বিষয়টো আচলতে মোৰ এটা গৱেষণাৰ বিষয়ো নহয় সকলো কথাই যে মই মানে পুংখানুপুংখভাৱে বক্তৃতা দিব পাৰিম সেইটো নহয় মই মাত্ৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি অতি চমুকৈ কেইটামান বিষয় বাছি লৈছিলোঁ আৰু তাকেই মই ব্যক্ত কৰিব বিচাৰিছোঁ পদ্মনাথ গোহাঁই বৰুৱাদেৱ ব্যক্তিজন কোন আছিল ইতিমধ্যে আমাৰ অধ্যক্ষ মহোদয়ে তেখেতৰ চমু বক্তব্যৰ মাজতে কৈয়ে গৈছে তাক আমি পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে অসমৰ সাহিত্য সমাজে আমাক কেতিয়াবাই কৈ থৈ গৈছে তেখেত কোন আছিল তেখেতক পৰিচিত কৰি গৈছে তেখেতক সাহিত্য কাণ্ডাৰী উপাধিৰে বিভূষিত কৰি অসমীয়া সাহিত্যৰ গুৰিয়াল হিচাপে স্বীকৃতি দিয়া হৈছে সাহিত্যৰ কাণ্ডাৰী অৰ্থাৎ তেখেতে অসমীয়া সাহিত্যক আগবঢ়াই লৈ গৈছিল আৰু সেইবাবে তেখেতক সাহিত্যৰ কাণ্ডাৰী উপাধি দিয়া হৈছিল অসমীয়া সাহিত্যৰ ইতিহাসৰ পাত লুটিয়ালে তেখেতৰ এই উপাধিৰ মৰ্যাদা আমাৰ মাজত প্ৰতীয়মান হৈ উঠিব কাৰণ আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণিতেই যিসকল সাহিত্যিকে সাহিত্যৰ দীঘলীয়া যাত্ৰাৰ নাওখনিৰ গুৰি কথা ধৰিছিল সেইসকলৰ ভিতৰত পদ্মনাথ গোহাঁই বৰুৱা আছিল অন্যতম আপোনালোক সকলোৰে সৌভাগ্য যে গোহাঁই বৰুৱাদেৱৰ নামেৰে মহাবিদ্যালয়খনিৰ নামকৰণ হৈছে আৰু আশা ৰাখিছোঁ গোহাঁই বৰুৱাদেৱৰ জীৱন আৰু আদৰ্শক আগত ৰাখি সাহিত্যকে প্ৰমুখ্য কৰি শিক্ষাৰ অন্যান্য বিষয়সমূহতো আপোনালোকে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰিব পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ জীৱন আৰু সাহিত্য বিষয়টোক লৈ আজিৰ যি